মুছলপুৰৰ নাৰায়ণপুৰত 51 সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ। ৰাজ্যৰ চৌদিশে মহামাৰী কৰোনা ভাইৰাছৰ তীব্ৰ আতংকৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰান্তত চলিছে শৰৎকালৰ প্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। সমন্বয় আৰু ভাতৃত্বৰ বাণীৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী নাৰায়ণপুৰ ৰাস মন্দিৰৰ এক আধ্যাত্মিক পৰিৱেশৰ মাজতে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত 51 সংখ্যক নাৰায়ণপুৰ আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। কোভিড প্ৰটকল ৰক্ষা কৰি 5 দিনীয়াকৈ আৰম্ভ হোৱা এই ৰাস মহোৎসৱত প্ৰতিদিনে ভাগৱত পাঠ, আয়তীৰ নাম প্ৰসংগ, নৃত্যানুষ্ঠান, সাংস্কৃতিক সন্ধ্যা আৰু ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত এই ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱস্থলীত বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে কোভিড প্ৰটকল ৰক্ষা কৰি ৰাস মহোৎসৱস্থলীত সামাজিক দূৰত্ব, মাস্ক পৰিধান বাধ্যতামূলক কৰি বৈদিক নীতি নিয়মৰ মাজেৰে মহোৎসৱস্থলীত ৰাধা কৃষ্ণৰ যুগলবন্দীৰ লগতে বিভিন্ন দেৱ দেৱীৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে। মহোৎসৱৰ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু এই অনুষ্ঠানটো স্থাপিত হৈছিল আপোনাৰ 1970 চনত আৰু আজি স্বৰ্ণ জয়ন্তী কোভিডৰ বাবে উদযাপন নহ'ল। এই বছৰটো আমি উদযাপন কৰিছোঁ 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। এই বৰ্ষটো 51 সংখ্যক বৰ্ষ হয়। আমাৰ ইয়াত কাৰ্যসূচী আছে আপোনাৰ ধৰক এই আয়তী দলৰ নাম আছে। প্ৰথম দিনা হোম আছিলে, হোম যোৱাকালি হৈ গ'ল। যোৱাকালি 18 তাৰিখ আছিলে, আজি 19 তাৰিখ। 19 তাৰিখে আপোনাৰ পৰ্যায়ক্ৰমে ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলি আছে। ৰাতিপুৱা আছিলে আপোনাৰ চাফাই অভিযান কৰিছে মিলিজুলি আত্মসহায়ক গোটৰ পৰা। তাৰপিছত আছে 8টাত ভাগৱত পাঠ আছিলে, সেইটো কাৰ্যসূচী সমাপন হৈছে। তাৰপিছত 9 বজাত আমন্ত্ৰিত আয়তী দলৰ দ্বাৰা নাম কীৰ্তন হৈছে, নাম প্ৰসংগ কৰা হৈছে। তাৰপিছত এনে আপোনাৰ এই চেনিটাইজাৰ যিখিনি কোভিড প্ৰটকলৰ কমি গৈছে যদিও, বেমাৰটো কমি গৈছে যদিও আমি কোভিড প্ৰটকলৰ বাবে আপোনাৰ এই চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনাৰ এনেই সেইখিনিয়ে ব্যৱস্থা কৰিছোঁ। এইটো জনপ্ৰিয়তাটো হ্ৰাস পোৱা বুলি ক'ব নোৱাৰোঁ, কাৰণ বৰ্তমান 2টা বছৰ যিহেতু আমাৰ হোৱাই নাছিলে, মাজত 1টা বছৰ হোৱা নাছিলে, সেইবাবে ধৰক অলপমান উদযাপনত অলপমান আৰ্থিক ছাইডৰ পৰা অলপমান দুৰ্বল হৈছিলে, কিন্তু এতিয়া তথাপিতো চলি আছে। আৰু পৰ্যায়ক্ৰমে আমি কাৰ্যসূচী যিখিনি লৈছোঁ, ইমান খৰচী হোৱা কাৰ্যসূচী লোৱা নাই। যিখিনি আমাৰ এতিয়া আজি কেছেট নৃত্য প্ৰতিযোগিতা আছে, অহাকালি আপোনাৰ আজি অ'পেন কেছেট নৃত্য প্ৰতিযোগিতা আছে, অহাকালি আপোনাৰ কেছেট নৃত্য প্ৰতিযোগিতা হ'ব। তাৰপিছৰ দিনাও ডেন্স আছে, অ'পেন ডেন্স। তাৰপিছৰ দিনা আছে আপোনাৰ সেইটো হ'ব আপোনাৰ 22 তাৰিখে আপোনাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আপোনাৰ এই নাজিছ আৰু কিমি বৈশ্যৰ তাৰমানে হ'ব সাংস্কৃতিক সন্ধিয়া। এইখিনিয়ে। কিমান সংখ্যক ৰাইজৰ আগমন হ'ব বুলি ভাবে? আমি অনুমান ধৰক 5-6 হাজাৰ ৰাইজ আগমন হ'ব। বাক্সাৰ পৰা জিন্তুমণি দাসৰ প্ৰতিবেদন, IBC নিউজ আছাম।